তথা বৰ্মন কছাৰী ছাত্ৰ সন্থাত khoirabari আঞ্চলিক কমিটিৰ যি যুটীয়া অধিৱেশন অনুষ্ঠিত হৈছে তাৰ আজি প্ৰথম দিনা কাৰ্যসূচী এই কাৰ্যসূচীত আজি ইয়াতে এখনি বৰ্মন ভাষাৰ উন্নতিৰ হকে বৰ্মন জনগোষ্ঠীটোৰ উন্নতিৰ হকে আৰু যি অধিৱেশনত আজি যি ছাত্ৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈছে তাত ৰিগাম নামৰ এখনি স্মৃতি গ্ৰন্থ এই স্মৃতি গ্ৰন্থখন উন্মোচন কৰাৰ কাৰণে মোক তেখেতসকলে আমন্ত্ৰণ কৰিছে সেয়ে এই ৰিগাম নামৰ স্মৃতি গ্ৰন্থখন উন্মোচন কৰাৰ গুৰু দায়িত্ব মই লৈ আজি এই মঞ্চত উপস্থিত হৈ মই অল আসাম বৰ্মন কছাৰী জাতীয় সমিতিৰ সম্পাদক ডাঙৰীয়া মাননীয় ভুৱন চন্দ্ৰ বৰ্মনদেৱ বৰ্মন কছাৰীৰ সাহিত্য সভাৰ সভাপতি মাননীয় ধীৰেন বৰ্মনদেৱ লগতে বৰ্মন কছাৰী ছাত্ৰ সন্থা বিষয়ববীয়াসকল আৰু মোৰ জ্ঞাতি গোষ্ঠীৰ ভাই বন্ধু আই মাতৃসকল এই ৰিগাম নামৰ যি স্মৃতি গ্ৰন্থ উন্মোচন কৰা হৈছে এই ৰিগামৰ অৰ্থ হৈছে আহ্বান ৰিগামৰ অৰ্থ আহ্বান জাতিটো বৰ্মন জনগোষ্ঠীৰ পিছপৰা অতিকৈ পিছপৰা লাঞ্ছিত বঞ্চিত শিক্ষা অৰ্থনৈতিক ৰাজনৈতিক সকলো দিশত পিছপৰা জনগোষ্ঠীটো উন্নতি হোৱাৰ বাবে উন্নয়নমুখী হোৱাৰ বাবে যি এটা প্ৰচেষ্টা আজি ছাত্ৰ সন্থাৰ উদ্যোগত লৈছে আৰু সেই স্মৃতি গ্ৰন্থৰ জৰিয়তে ভৱিষ্যতত আমাৰ নৱপ্ৰজন্মক যে ৰিগামৰ জৰিয়তে তেওঁলোকে যেন যথেষ্ট জ্ঞান বুদ্ধি আৰু জনগোষ্ঠীটোৰ উন্নতিৰ হকে চিন্তা চৰ্চাত আগবাঢ়ে আৰু সকলোৱে এনেধৰণৰ পদক্ষেপ লৈ আগলৈ এটা উন্নয়নমুখী কাৰ্য পন্থা হাতত লয় আৰু ৰিগামৰ অৰ্থ বৰ্মন ভাষাত ৰিগাম মানে আহ্বান তো মই বৰ্মন ভাষাত আমাৰ ৰিগামৰ দুআষাৰ ক'ব বিচাৰিছোঁ চিঙা বৰ্মন গৈছাহাৰী চিঙা বৰ্মন কছাৰী ৰিগাম চিঙা বৰ্মন কছাৰী হাৰিৰে বেবাক মান্দাই টাংক চিঙা ৰিগামায়া চিঙা ৰিগাম নাই নাম নে বুই মিং নে বুই গৈছা হকত নায়া আৰু এই ৰিগাম নে টকি চিঙা চিং নে দৈছ বিছাটাং বেবাগান গৈছা চালাও চাদেং না মেনগান বেবাগান ইকো আৰু দৈছ বিছাটাং ইকো চকাই নাংগান ইকো ইনে টকি চিঙা চিংনে হাৰি গৈছা চালাও যে চিঙা বৰ্মন কছাৰী হাৰিনে মেনেটাং গাল্লাই দংনাই চিংনে হাৰি গৈছা চালাও চাদেং না মেনগান pokoknya bebakan ko newai namanya je bebakan goisa laisana niko asungai donggan goisa asamne bebak bormon hari goisa mai sadengan to রিগামর এইখিনি অর্থ যে রিগামর জৰিয়তে জাতিটোৰ উন্নতি হওক ইয়াৰ কামনা কৰি মই আজি এই ৰিগাম নামৰ যে স্মৃতি গ্ৰন্থ উন্মোচন কৰিবলৈ ওলাইছোঁ।